হ'ল মুগাৰ থান ইয়াতে আপুনি 4খন মেখেলা চিলাব পাৰে আৰু যদি 4খন মেখেলা নিচিলে তেতিয়াহ'লে 5টা চাৰ্ট হ'ব যিটো আমাৰ লং কাপোৰৰ আঁডাল যদি মোটা থাকে তেতিয়া অলপমান কমেই ল'ব দিওঁ আৰু যদি মুগাটোকৰ আঁডাল মিহি থাকে আচ্ছা আচ্ছা তেতিয়া অলপমান মুগাটো বেছিকৈ 16-17টামান দি দিওঁ অঁ আচ্ছা মুগাৰ আঁহটোৰ লগত কথা যেতিয়া মানে ইয়াতে টোটেল কিমান মান আহিব লাগে এনেই এনেই তাতে যদি আঁডাল যদি এই মোটা হয় তেতিয়াহ'লে 10-12টা দিয়া হৈ যায় এতিয়া আঁডাল একডাল তোলাওঁতে খুব মিহি হয় মিহি হ'লে সূতাটো বহুৰা পথতে খুব দিগদাৰ কৰে না দিগদাৰ কৰিলে অলপ মোটাকৈ দিব লাগে এই ঠোহা কয় এই ঠোহা বুলি কওঁ ইটোও কিন্তু মেচিনত চেপিলেই সূতাটো হয় আৰু কাপোৰ ইয়াৰো কিবা কাপোৰ কানি হয় ন